নমস্কাৰ, পুনৰ পৰা এটি নতুন ব্লগ লৈ মই অখিল গগৈ আজি নমস্কাৰ, পুনৰ পৰা এটি নতুন ব্লগ লৈ মই অখিল গগৈ আজি এইবিলাক অক্ষয়ভূমি হৈ আছে। ৰেকৰ্ডিংটো ধৰিব জনা নাই, কেমেৰাটো আমাৰ দীপে বেয়াকে ধৰিছে, গাড়ীখন চলাই আছো। আৰু আজি একচুৱেলি বহুত দিনৰ মূৰত আমি অকণ ওলাই আহিছো। তাৰমানে সদায় ব্যস্ততা থাকে, শ্বুটিং শ্ব' কিবা কিবি। আজি মোৰ হঠাৎ ৰাতিপুৱা কিবা এটা খাবলৈ মন গ'ল। কি খাবলৈ মন গ'ল মই সবিশেষ জনাই যাম। সেই বস্তুটো গুৱাহাটীতো পায় খাবলৈ, আৰু গুৱাহাটীত পালে, গুৱাহাটীতে নহয় চবতে পায়, গোটেই অসমত নহয়, অসমৰ বাহিৰতো বস্তুটো খাবলৈ পায়। কিন্তু মোৰ মন গৈছিলে মানে এটা নেচাৰেল বস্তু এটা খাবলৈ। চ' মই খাবলৈ ওলাই আহিছো, মই ছয়গাঁৱলৈ আহিছো। ছয়গাঁৱত মই কি খাম, কি বস্তু আপোনালোকে হয়তো এক্সাইটেড, গতিকে গোটেইখিনি মই দেখুৱাই যাম। আপোনালোকে মোৰ ব্লগটো চাই যাব, আৰু আগৰ ব্লগকেইটাত যিদৰে আপোনালোকে এতিয়া নতুনকৈ মৰম দিছে, চ' তেনেকৈ খুব ভাল ভিউজ পাই আছোঁ মই। গতিকে আশা কৰোঁ যে এই ব্লগটো আপোনালোকে চাই ভাল পাব। গতিকে দীপ আছে মোৰ লগত, মনালিছা আহিছে মোৰ লগত। মনালিছা কলেজৰ পৰা উঠাই লৈ আহিছোঁ। আমি তিনিমূৰ্তি আজি ঘূৰি ক'ত কি খাম, কেনেকৈ দিনটো কটাম, সবিশেষ আপোনালোকক জনাই যাম। শ্যামৰ মাকে খুব ধুনীয়াকৈ এইটো পিঠা বনাইছে, সকলোৱে জানে। টেষ্টি পিঠা, লগতে গৰু গাখীৰৰ চাহ খাই আছোঁ এতিয়া। তাৰপিছতে আমি খাম আম, কাৰণ আমাৰ বান্দৰটো গৈছে আম পাৰিবলৈ গছৰ ওপৰত। আহি লওক, তেতিয়া হয়তো এইবিলাক খালে আপোনাৰ ইমান লোভ নালাগিব পাৰে, কিন্তু আম খালে সকলোৱে লোভ লাগে, বিশেষকৈ ছোৱালীখিনিয়ে খুব বেছি ভাল পায় আম। আমাৰ লগত মনালিছা আহিছে, তাইকো আম খোৱা দেখাম। দীপ আহিছে, দীপে টেঙা খাই বেছি ভাল পায়, কিন্তু আমি ইমান ভাল নাপায় মিঠা আম। এইটো খাই লওঁ, তাৰপিছতে আমি খাম আম। এই আমাৰ এতিয়া গছৰ ওপৰত উঠিছে আমাৰ শ্যাম, বান্দৰৰ নিচিনা উঠি গৈছে। সি সুদূৰ গুৱাহাটীৰ পৰা মই কৈছিলোঁ যে কিবা এটা খাম, সেই হৈছে আম। সি কৈছে যে আমাৰ গাঁৱত বহুত পকা আম আগে নেদেখা হৈ গ'লোঁ, পকা আম। গতিকে চাওঁ আমকেইটা মিঠা নে টেঙা, খাবলৈ গম পাম। গতিকে একচুৱেলি বজাৰতটো কিনিব পায় আম, কিন্তু আমি যেতিয়া গীতা পকা আম, আমি যেতিয়া মানে গছৰ আমবিলাক খাওঁ তেতিয়া বেছি টেষ্ট লাগে আমবিলাক খাবলৈ। চ' এক্সাইটেড হৈ আছোঁ যে গছৰ আম খাইছোঁ বহুত, কিন্তু এনেকৈ লগালগ পাৰি পেলাই তাৰ আমেজটোৱে বেলেগ। গতিকে আম এটা দুটা এবাৰ এই গাহৰিটো খাই দিব। আহিলা আম খাবলৈ। গতিকে আমটোৰ টেষ্টটো কেনেকুৱা মই দেখুৱাম। এয়া আম, এনেকুৱা আম বহুত খাম, কিন্তু এতিয়া নেদেখাওঁ, স্কিপ নকৰিব। আমি আম খাম, দেখুৱাই আছোঁ আপোনালোকক। এয়া অৱশেষত মই আম খাবলৈ লৈছোঁ, আৰু মই সকলোকে কৈছিলোঁ যে আমটো বহুত ভাল পায়, বিশেষকৈ ছোৱালীখিনিয়ে। এই অলৰেডি মনালিছে গোটেইখিনি খাই শেষ কৰিলে, আধা প্লেট আছে মোৰ কাৰণে। চ' মই ৰেকৰ্ডিংটো ৰাখিবৰ কাৰণে আমখিনি থৈ দিছোঁ, তথাপি 1 মোনা লৈছোঁ। মোনাখন দেখাম কিমান আম লৈছোঁ। ছাগলী সঁচাকৈ আমটো বিৰাট টেষ্টি হয়, আৰু বজাৰৰ আমবিলাকো আমি খাওঁ, এইটো গেছত পকা আম হয়, কিন্তু একদম গছৰ পৰা পাৰি অনা আম খোৱা আমেজকৈ হাইলাইট দিপে। গেছতে পকাইতো আমবিলাক নপকায়, কিন্তু ইয়াত একদম নেচাৰেল আম এটা খাইছোঁ। গছৰ আম পাৰি আনিছে, আৰু মোনা 1 ভৰ্তিকৈ আমি লৈও যাম। ইয়াৰ পিছত আৰু এজেগাত যাম চাগে আমি আম খাবলৈ, ফোন এটা কৰিম, যদি হয় সেইখিনিও আপোনালোকক দেখুৱাম, চাই যাব। আমি ছয়গাঁৱত ধুনীয়াকৈ আম খালোঁ, আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ, কিন্তু ভাত কি খালোঁ সেইটো নেদেখালোঁ। ভাত আমি ধুনীয়াকৈ গাহৰি মাংস দি ভাত খালোঁ। শ্যামৰ মাকে খুব ধুনীয়াকৈ বনাইছে, দালি ভাত খুব চিম্পলকৈ, ফ্ৰাই বনাইছে কিবা কিবি, খুব ধুনীয়াকৈ খালোঁ। যদিও মানে যিটো মানে মই আমৰ সোৱাদ বিচাৰি আছিলোঁ, সেই আমৰ সোৱাদটো মই নাপাই পেলাই মানে মোৰ আকৌ মানে মনটো খোজ আছে যে আম আকৌ খাওঁ। চ' আমাৰ অসমৰ এজন কোৰিঅ'গ্ৰাফাৰ আছে, হাজোত সকলোৱে চিনি পায়, অকণ হক বুলি। কিছু বছৰ আগতে তেওঁলোকৰ ঘৰলৈ যাওঁতে খুব ধুনীয়া আম খাইছিলোঁ। মই হঠাৎ মনত পৰিলে, তো দীপ আৰু মনালিছাক ক'লোঁ, আৰু যিহেতু আমি দিনটো ওলাই আহিছোঁ, গতিকে দিনটো এনেই যাবনো কিয় দিওঁ। এতিয়া আমি অন দ্য ৱে আকৌ গৈ আছোঁ হাজো, অকণৰ ঘৰ তাত হাজোত। গতিকে হাজোত চাগে আম কেইটামান খালেহে মুখৰ যিটো মোৰ জুতি,
সেইটোৱে মোৰ শেষ হ'ব কাৰণ মই বছৰত এবাৰেই আম খাওঁ আৰু মানে সেই দিনটোত পূৰা আম খাওঁৱেই মই গতিকে এতিয়া গৈ পেলাই অকণৰ ঘৰত আম খাম শেষত গৈ মোৰ লগত এটা ল'ৰা বহুত বছৰ আগৰ পৰা আছে মিনিমাম 12-15 বছৰ মুকুটৰ যোৱাকালি বাৰ্থডে হ'ল চ' আমি ৰাস্তাই ৰাস্তাই কেক বিচাৰি আহিছোঁ আৰু যদি পাৰোঁ মুকুটৰ কাৰণে এটা কেক কাটি বিলেটেড হেপী বাৰ্থডে আমি তাৰ ঘৰত লাষ্ট কেকটো কাটি খুব ধুনীয়াকৈ ভাত সাজ খাই পেলাই আমি ঘৰৰ অভিমুখে ৰাওনা হ'ম গতিকে এতিয়াও মোৰ ব্লগটো শেষ হোৱা নাই ইয়াৰ পিছত আমি অকণৰ ঘৰত গৈ আছোঁ তাৰপিছত আকৌ মুকুটহঁতৰ ঘৰত গৈ পেলাই ভাত খাম কেক কাটিম সকলোবোৰ দেখুৱাই যাম অকণহঁতৰ ঘৰ আহি পালোঁ চাহ মোৰ অৱশ্যে চেয়াৰ বটলটো চেৱাই বাতিটো বটলে শেষ বিস্কিট নিমকি এই আম চাক আকৌ আহি আম খাইছোঁ আমি জলকীয়া দি তাৰপিছত পিনে মিঠাই আছে এই আমাৰ অকণে মোক পানী আনি দিছে অকণে পানী আনি দিছে মোক এগিলাচ ঠাণ্ডা পানী এয়া আমাৰ মনালিছাই ধুনীয়াকৈ চেৱাই খাই আছে চেৱাই কেনেকুৱা মনা আৰু দীপ তই আজি দীপটোৰ পেট কি হ'ব বাৰু দীপৰ টেষ্টি ন চেৱাই মই চেৱাইখিনি দেখাবলৈ ট্ৰাই কৰিছোঁ এয়া চেৱাই আৰু দীপে তৰ খোৱাত ভালে বাৰু দীপে পূৰা খাই আছে এই বাতি আম খাই শেষ কৰিছে ত' মই এতিয়া কি খাম মই ভাবি আছোঁ মই চেৱাইটো খাই অলৰেডি খতম জুচ এগিলাচ দিছে মই নাখাওঁ কাৰণ মই ডাইটিঙত আছোঁ সকলোৱে জানে আপোনালোকে যিখিনি মোৰ ইউটিউব লিংকটো চাই থাকে মানে চাহ আছে চাহ কাপো ভাল লাগিছে খাই কিন্তু চেনি আছে কাৰণে খাবলৈ মন যোৱা নাই শকত হৈ যাম বুলি ভয় লাগে এয়া চাহ খাইছোঁ তাৰপিছত আকৌ আমি ক'ত যাত্ৰা কৰিম সেইখিনি আপোনালোকক দেখুৱাই থৈ যাম ভাইটি আছে এইটো ভাইটি আমাক ভাইটি বহুত বস্তু খুৱাই আছে ভাইটি তোমাৰ নামটো কৈ দিয়া ঈদুল দে ভাইটিয়ে বহুত বস্তু আনি আছে আৰু সি এতিয়া কৈ আছে বোলে দৈ অকণমান খাব মই কৈছোঁ আৰু কিবা আছে নেকি কৈছে বোলে আৰু পুৰি আছে পুৰি চুৰি খোৱাৰ আগতে আমি ইয়াৰ পৰা দৌৰ মাৰিব লাগিব সোনকালে গতিকে অকণ ইপিনে আহা অকণমান আমাৰ অকণ মই যে কৈছিলোঁ আমাৰ অসমৰ এজন জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ আছে চ' অকণ ক'বা কিবা এটা কোৱা কিবা এটা মানে মোৰ ঘৰত আজি অসীম দা আহিছে আগতো আহিছে কিন্তু আজি অহাৰ কাৰণে ভাল লাগিছে আৰু মোৰ বিশেষকৈ মোৰ মাৰ খবৰ ল'ব আহিছে আজি কেইটামান দিন আগত মা পৰিছিল ভৰিখন ভাঙিছে ফোন কৰিছিল হস্পিটেলত যোৱাৰ তেতিয়া সেইদিনা ৰিলিজে দিছে গতিকে অহাৰ কাৰণে দাদাক থেংক ইউ কিয় ক'লে মোৰ নিজৰ ঘৰ মই আহিব লাগে আৰু মই কৈছোঁৱেই অকণ আমাৰ অসমৰ এজন ভাল কোৰিঅ'গ্ৰাফাৰ গতিকে অকণৰ এটা ইউটিউব চেনেল আছে কি বুলি আছে অকণ এছক গতিকে মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে অকণৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্টছ কৰিব ঘামি গৈছোঁ একচুৱেলি ঘামি যোৱাৰ মেইন ৰিজনটো হৈছে মানে এইমাত্ৰ আপোনালোকে দেখিছিলে আমি কি খাই আছিলোঁ এতিয়া চাওক দীপক এইপিনে পুৰি ইয়াত চিকেন আছে মই চিকেনখিনি দেখাবলৈ ট্ৰাই কৰিছোঁ এই মনালিছা তাৰমানে আজি তাই শকত হ'ম বুলি থিৰাং কৰিছে দীপ থিৰাং কৰিছে য়েছ আমি শকত হ'ম আৰু মানে ভাবাই নাই এনেকুৱাকৈ খাব লাগিব বুলি এনেকুৱা যদি হয় নহয় মই আজিয়ে যি আহিলোঁ আজিৰ পৰা মই কেতিয়াও আম নাখাওঁ জীৱনত মই আম বস্তুটোৱে বেয়া পোৱা হৈ গৈছে যেতিয়া টিক টিক কৰিছে মই আজিৰ পৰা আমেই নাখাওঁ আম খাবৰ কাৰণে আহি যদি মই মাংস পুৰি চেৱাই ইমান খাব লগা হয় তেনেকুৱা কাৰণ দিনত আকৌ লাষ্টত বোলে দৈও আছে খাবলৈ দৈখিনিও খাবলৈ আছে মই সেইটো কথা গম নাপাওঁ বাৰু আকৌ ইয়াৰ পিছত আকৌ গৈ ভাত খাবলৈ আছে গতিকে আমাৰ এইটো কি হ'ব ভাবক এই পেটটো ইমান ডাইটিং কৰি আছোঁ ডাইটিং কৰি একো লাভ নহ'ব ফুড ব্লগ হৈ গৈছে একচুৱেলি এইটো মোৰ ব্লগটো মই বেলেগ বনাব বিচাৰিছোঁ যে মোৰ ফেভৰেট আম খাই মই বিৰাট বেছি ভাল পাওঁ কিন্তু আজি আম গৈ পেলাই মোৰ চাম হৈ গৈছে মানে জীৱনটো মই ঘামি গৈছোঁ পাফ প্লিজ পাফ আছে নেকি পাফ নাই ন মোৰ তাতে দেই পুৰি দি পাফ মাৰি দিয়ে কোনোবাই পুৰি দি পাফ মাৰিবলৈ দিছে গতিকে আজি অৱস্থা ৰাতি আমাৰ কি হ'ব দিনটা ঠিক নাই আমি ৰাতিপুৱা কথা পাতিম এই বিষয়ে লয় গতিকে শেষত আমি সৰু মাছ লৈ গৈ আছোঁ শিঙিমাৰিত ভাতকেইটা খাই যাব লাগিব নাখালে সিহঁতেও বেয়া পাব গতিকে আমি ভাত চাত খাই যাম গতিকে আপোনালোকে চাওক আমি কিমান খাই আছোঁ তাৰমানে আপোনালোকৰ যদি লোভ লাগিছে তেনেহ'লে লোভ লগাব পাৰে মনাৰ ৰাক্ষসী এইবাৰ মনাই দৈ খাব লৈছে মনাটো কিবা হৈছে নেকি আজি ফুটে ধৰিছে নেকি দীপ তুমি দৈ খাবা নেকি আপুনি চাৰিখন লুচি খালি গম পালেনে কোনে আপুনি একদম মিছা কথা এইটো কাটি দিব লাগিব এডিট কৰি দিবলৈ সঁচাকৈ বুলি ভাবিব মানুহে এইখিনি কাটি দিবি দেই দীপ চাৰিখন নহয় মই এখনে খাইছোঁ লুচি আৰু চিকেনটো চাওকচোন কেইখন দিছিল 8খন দিছিল 8খনৰ আমি এখন খালোঁ আপুনি বাকীখিনি হয় নেকি মই গোটেইখিনি খোৱা যেন লাগে জানো এতিয়া চিকেনখিনি একচুৱেলি আমাৰ অকণে খাই শেষ কৰিছে সি ঘৰৰ মালিকটো গতিকে অকণে খাই শেষ কৰিছে এতিয়া মই লাষ্ট দৈ আছে দৈখন খাম এইকাৰণে খাম মানে পেট ঠাণ্ডা হ'ব কাৰণ এইখিনি আমাৰ শেষ খাদ্য নহয় ইয়াৰ পিছত আৰু খাদ্য আছে আপোনালোকে অকল চাই যাব
এয়া আজি আমাৰ মুকুটৰ একচুৱেলি যোৱাকালি বাৰ্থডে হ'ল চ' আজি মুকুটৰ বাৰ্থডে কেক আজি কাটিছোঁ বিলেটেড হেপী বাৰ্থডে আজি আমাৰ মনালিছা আৰু মুকুটে চেম ড্ৰেছ পিন্ধিছে অকণ মুখত কেমেৰা পিনে চাই এইটো মোৰ ইউটিউবত গৈ আছে অকণমান কেমেৰা পিনে চাই দে অঁ ঘৈণীক খুৱাই দে অলপ কেক অঁ দেউতাক খুৱাই দে দেউতাক অকণ কেক খুৱাই দে অঁ মাইক খোৱা ঘৈণীক দিনাখন আমি বাৰ্থডেত কেক খাওঁ কিন্তু আজি আমি ধুনীয়া এটা স্পেচিয়েল বস্তু খাইছোঁ এটা ঘৰত এটা গৰু ধুনীয়া পোৱালি জন্ম হৈছে ন চ' আমি হেৰি খাম ফেহু ফেহু চবৰে ফেভৰেট চাগে আৰু ফেহু মোৰ বহুত বেছি ফেভৰেট চ' আমি ফেহু পাইছোঁ মুকুট আৰু এইটো মুকুটৰ পুতেকে লাইট ধৰি আছে লাইট আৰু গোটেইখিনি মুকুটৰ গোটেই ফেমিলি আছে মেম্বাৰ আছে মুকুটৰ ভায়েক আছে চব গোটেইখিনি আছে অঁ আমি মুকুটৰ মাকক অলপ কেক খুৱাই দিছে আৰু বাৰ্থডে বঢ়িয়া এতিয়া কিন্তু ফেহুটো সঁচাকৈ মই কেক খোৱাতকৈ মই ফেহুটো বহুত বেছি ইম্পৰ্টেণ্ট দিছোঁ কাৰণ মই ফেহু খাই বহুত বেছি ভাল পাওঁ আৰু একচুৱেলি আমাৰ গুৱাহাটীত পোৱা নাযায় ফেহুটো গুৱাহাটীত জানিব লাগিব একচুৱেলি ক'ত পায় গৰু থাকিব লাগিব আমাৰ গৰু নাই সেইকাৰণে মুকুটৰ ঘৰ আহি ভাগ্যত মুকুটৰ জন্মদিনাখন এটা ধুনীয়া গৰু পোৱালি জন্ম পাইছে চ' ফেহু খাই আছোঁ তাৰপিছত আকৌ কি খাম আপুনি দেখুৱাই যাওঁ আপোনালোকক